এই মোৰ গায়কডালক আগতে গাই ল'ব দে আগতে নিদি গেপটো খাইহে এই মোৰ গাবলে তো দে দে কাহি পাতি ল দে গেপটো খাই দিব ৰেডি গেপটো এই মুখৰ ইপাৰে তোৰ সিপাৰে মাজতে ভুৱতী নৈ এই মুখৰ ইপাৰে তোৰ সিপাৰে মাজতে ভুৱতী নৈ কিন্তু মাজতে ভুৱতী নৈ কিয় মাৰিছে ইমান মানুহ গেপটো দিয় মাৰ মাজৰ সময়খিনি মানে কমিটিয়ে খাবতি বুলি ভাবি আছে মাজৰ সময়টো মই কমিটিক কৈ দিছোঁ যে আমাৰ টোপনি ক্ষতি হৈ আছে আৰু পূজা পাতে বিলাক মাছ মাংস একো নাখাওঁ কিন্তু একদম হেৰি খাম প্লেন খাম প্লেন খাব অষ্টমী দিনা মই কিন্তু অষ্টমী দিনা প্লেন নাখাওঁ মই পাৰিম এই মোৰ সিপাৰে তোৰ সিপাৰে মাজতে ভুৱতী ঈশ্বৰাই হোৱা হলে ঈশ্বৰাই হোৱা হলে উৰি গলো ঈশ্বৰাই হোৱা হলে উৰি গলো দুহতে দুপাখি লৈ মন্ত্ৰী ক'ত কান্দে জাপৰ দুৱাৰৰ কিলিকিলি বেঙেনা পাতে মন্ত্ৰী ক'ত কান্দে জাপৰ দুৱাৰৰ কিলিকিলি বেঙেনা পাত আমি মানে য'তে যাওঁ অনুষ্ঠান দুটা কৰোঁ সেই দুটাৰ পৰা ইয়াতো কৰি দিওঁ এনেকৈ আমাৰ ইয়াতে নাটক চাটক আহিলে এনাউন্সমেণ্ট ঘূৰি ফুৰে আগতে হয়তো দেখুৱাইছে মই এনেকৈ দিলে দি যে কৈ ফুৰে এনেকৈ কয় মই এবাৰ শুনাই দিছোঁ হেল্ল' এইটো আপোনালোকৰ চাউণ্ড চেকটো হেল্ল' মই দি ল'ম হেল্ল' পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী গায় আজি আপোনালোকে উপভোগ কৰিবলৈ পাব এখনি হাঁহি কান্দোনেৰে ভৰা মঞ্চ সফল সামাজিক নাটক মা মোৰ দেউতাটো মা মোৰ দেউতাটো প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থেংক ইউ ভগালে ভালকে কথা দুজত মাৰিছে চাধা মাৰ নিচিনাহে লাগে এনেই চাপৰি নবজালে ইমান দুখ নকৰোঁ মানে আমি এবাৰ এনেকৈ অনুষ্ঠান কৰি ঘূৰি ফুৰোঁ যে সেইকাৰণে মানুহ এজনৰ ওচৰত চোৱাইছোঁ আমিতো ৰাতি বিয়লি এনেকৈ ঘূৰি ফুৰোঁ অনুষ্ঠানটো কৰোঁ মানুহে হাঁহে ভাল পায় কিন্তু ভালকৈ চাপৰি নবজায় কি দুখ কৰি দিম আমি বাবাজীজনে ক'লে আপোনালোকে একো দুখ কৰা নাই আপোনালোকে ধুনীয়াকৈ অনুষ্ঠান কৰি থাকক যিসকলে অনুষ্ঠান ভাল পায় যদি কোনোবাই চাপৰি এই জনমত আপোনালোকৰ অনুষ্ঠান চাই নবজায় তেতিয়াহ'লে পিছৰ জনমত তেওঁলোকে চাপৰি এনেকৈ বজাব বজাই দিয়ক পিছৰ জনমত যদি মাদাই কৈছে মই যে মাতটো আমাৰ বুজি পালানে এইটো জন্ম নহয় মোৰ নিজৰ মাত নাগালে মাতটো এতিয়া যদি আমাৰ মনিব দিব কেতিয়াবা মনিব যদি কেঁচুৱা এটা হয় কেঁচুৱা জন্মই হোৱা নাই কেঁচুৱা মাত কৰি লাজ কৰা নাই নাৰ্ছিং হোমৰ বিলৰ কথাহে হয় মনিব কিবা এটা যদি কেঁচুৱা এটা হয় কেঁচুৱা কেনেকৈ মাতিছে তুমি গম পাইছে মানে কেঁচুৱা যদি কেঁচুৱা ৰাস্তাটো কাটিছে আপোনালোকে যদি ইয়াৰ মাত শুনিছে
বহুত টিকে টিকে মই দেখাই দিওঁ এইটো বেলেগত দেখিছা এতিয়া টিকে চাই মোক কেঁচুৱাই কেনেকৈ কান্দিলে তেনেকৈ নাকান্দিছে আমাৰ মোহনক কোনে কোনে ভাল পায় বা হাতখন ডাঙৰ কোনে কোনে ভাল পায় হাতখন পুখুৰীটো বেলেগ ঠিক বনাই ঠিক আছে এবাৰ মোক চাম হাত ডাঙৰচোন মোক কোনে কোনে বেয়া পায় নিজৰ জেগাত ইমান মানুহে বেয়া পাইছা ভাল পাই আছে নুশুনাকে দাঙি দিলে হয়নে মই জানো নুশুনাকে দাঙি দিলে কিন্তু যিটো স্পীডত দাঙিছে স্পীডত নমাই থাকিলে হয়নে লাভ ইউ অল মনি নাই বুলি আমাৰ মণিপুৰ কোনে কোনে ভাল পায় হাত ডাঙৰ এই ল'ৰাবিলাকে নালাগে মই আছো হ'লেও বেয়া নালাগে এজনী ঘৈণীয়েকে ইমানকৈ মৰম কৰে হ'লেও আকৌ বাছা হা মণিপুৰ কোনে কোনে ভাল পায় হাত ডাঙৰ তোৰ হাতখনো উঠি আছে মৰম তেনেহো আচ্ছা এবাৰ বাইলুন বাইদেউ খোৱা হা বাইলুন বাইদেউ কোনে কোনে ভাল পায় ভৰি ডাঙৰ বহুত মানুহে বেয়া পাইছা অকল চাউণ্ডৰ আমাৰ ভৰিখনত দাঙি খাই এই ভাল পায় ভাল এই বুলি তই ক'লে ভৰিখন দাঙি দিব লাগে ভৰি দাঙি দিলে দেখোন চেলমলি বদলছি বেলেগৰ জেগাত কিমান হাঁহ নিজৰ জেগাত হাঁহিলে ভাল লাগে আছে হাঁহিহে গম পায় চাইছোঁ টিকেণ্ডৰ হাঁহটো হাঁহি আছে ভাল লাগিছে থেংক ইউ আৰু হাঁহিব বাঢ়িছে আমাৰ এটা কথা মই অথনি কৈছোঁ যে আমি এইখিনি মানুহ বহুত লাকি যে ফিল্ডখন আছে ডেকা ল'ৰা এটা কথা আছে বোলে যিখন দেশত খেলপথাৰ কম হস্পিটেল বেছি এইখন দেশৰ মানুহ ৰোগীয়া হ'বই হয়তো এটা সময় আছিল য'ত আমি শুনিছোঁ মোৰ 82 জন্ম আমি শুনিছোঁ যে এটা সময়ত আহোঁতে ককাহঁতে এনেকুৱা বানবাতিত হাতীখুচীয়া বাতিত জলপান খাইছিল আমি শুনিছোঁ বহুতে দেখিছে ভীমকল পিঠাগুড়ি সান্দহগুড়ি কড়াইগুড়ি ব্ৰেকফাষ্ট কৰে সেয়াতে এতিয়া আমি মেক্সিমাম মানুহে আজিৰ দিনত আমি ব্ৰেকফাষ্ট কি দি কওঁ মেজ কলিকত গেছৰ চেকুপা দিহে ব্ৰেকফাষ্ট হয় আমাৰ হয়নে বাৰু আগৰ দিনৰ মানুহেতো এইবোৰেই খাইছিল আজিকালি হজমেই নহয় চব বস্তু সলনি হৈ গ'ল এতিয়া জুবিনদাৰ গান এটা আছে নহয় নদী বাঢ়িলে ও জানো থৈলে গছে বনে ফলে ফুলে বিহু আহিলে মই বনাই আনিছোঁ বটি শুকালে ওজন কমিলে নাখাই নগৈ ঘৰত হেনো পেট পেলালে মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি তিয়হ খাব নোৱাৰি জানানে এই জানমণি মোকতো চুগাৰে পালে সেইটোৱে তথাপি যা হওক আমি অনুষ্ঠানৰ বেছি দীঘল কৰোঁ অকণমান নাম এটা গানত অনুষ্ঠান সামৰি দিম কাৰণ ইয়াতে নাচৰ প্ৰতিযোগিতা হৈ আছে চাগে আৰু আছেনে প্ৰতিযোগী সেই আমি মানে ন ৰাতিপুৱাই দিব পাৰিম দিছেনে